নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লোৱা কবিতাটিৰ শিৰোনাম প্ৰেমৰ তিতি তাইজনী জুৰুলি জুপুৰি হ'ব। বৰষুণ যাক বৰ প্ৰিয়, বৰষুণ ভাল পায় তাই। বৰষুণ ভাল পোৱাটো জানো ভুল হ'ব পাৰে? প্ৰেমৰ বৰষুণ যাক ভাল লাগে তাই, তাত সংকোচ কৰিব লগা ক্ষীণো আছে। পিছে তাই নিশ্চয় হাজিও। বৰষুণ যাক বৰকৈ প্ৰিয় বুলি কৈ দিবলৈও যে তাইৰ মনত চোন এতিয়া শংকাহে জাগে। মানুহে কি ক'ব, সমাজে বা কি বুলিব? তাইৰ চৰিত্ৰক লৈ প্ৰশ্ন তুলিব নেকি? শত সহস্ৰ প্ৰশ্নবাণত তেজ দিব নোৱাৰি বিধ্বস্ত হৈ ফুল নুফুল অৱস্থাতেই প্ৰেম পুষ্প তাইৰ মৰহি যায় যদি, সংকৰিত হৈয়ে কুঞ্জ কাননত তাইৰ প্ৰেম কলিটিয়ে যদি অকাল মৃত্যুহে সাৱটি ল'ব লগা হয়। নহয় তাই প্ৰেমৰ পূজাৰী, হ'লেও জানে তাই প্ৰেম যে এদিন সকলোৰে হয়। তথাপিও প্ৰণয়ৰ অহেতুক বৃষ্টিপাতত অলেখ ভাৱনাত জল্পনা কল্পনাৰ পৰিধি নেওচি তাইৰ প্ৰেমৰ বৰষুণ জাকতো বিনা মেঘে বজ্ৰপাত হয়। ভয় পিছে নালাগে তাইৰ, মাথো অস্বস্তি বোধ হয়। তাইজনী আজি প্ৰেমত তিতি বুৰি জুৰুলি জুপুৰি হৈও নাজানে কিয় মনটো চোন এয়া ক্ষান্তই নহয়। মনৰ একোণত প্ৰেমৰ মৌৰস সংগোপন নিগুৰি বয়, হৃদয় কাচলিত আহি পঞ্জীভূত হয় বিনা অনুমোদনেৰে। দেহৰ শিৰে উপশিৰে গৈ নিতৌ উলটি উভতি বয়, ৰক্তভেদ কৰি প্ৰতিকূল নিঃশব্দে বিৰূপে বাধা তাইজনীক নিশ্চুপ কৰি মৌন ওঠৰ সাক্ষী হৈ ৰয়। আৰু কিমান অপেক্ষাৰ অন্তমে কেইটা আৰু দিন কিমান, দিনে দিনে অস্থিৰ হৈ নিৰংকুশভাৱে বাঢ়ি অহা আৱেগবোৰ চম্ভালিবলৈ যায় বৰ কঠিন। বাধাও নামানে আৰু তাইৰ প্ৰেম শিখাৰ অদাহ্য স্ফুলিংগ জ্বলি জ্বলি আশাবোৰ প্ৰজ্বলিত হয়। মন যায় তাই ভাল পোৱাবোৰ ব্যক্ত কৰি দিবলৈ, জীৱনৰ চৰম প্ৰাপ্তিলোভী প্ৰেমক প্ৰতিদান দিবলৈ। মন যায় তাই দিনে ৰাতিয়ে দেখি অহা সপোনবোৰ প্ৰিয়তম হৈ দিবলৈ। কিন্তু অন্যৰ দৰে বাহ্যিক ৰূপ বিচাৰি নাপায় প্ৰিয়জনেও যদি অপ্ৰতিম প্ৰেমক তাই মৃত্যুৰ গৰাহলৈহে ঠেলি দিয়ে। অতি ধাৰ্মিক হৈ সমাজৰ দৰে তেওঁ যদি ধৰ্মৰে দোহাই দিয়ে, উচ্ছল প্ৰেম তৰংগিনী আজি প্ৰবাহিত তাইৰ প্ৰেমে তেতিয়া বন্ধ পানীৰ ঠিকনা বিচাৰিব লগা হয় যদি দিবা স্বপ্নবোৰক দুপাশিৰে প্ৰেম উৰুৱাই উৰিব নোৱাৰা হয়। দিবালোকৰ স্বাচ্ছন্দ্যটো যে তাইৰ অনুৰাগে আজি অস্তৰাগে দি থৈ যোৱা এন্ধাৰক লৈ প্ৰীতিগ্ৰস্ত হয়। কৃষ্ণপক্ষৰ পিছত আউসীৰ অনিবাৰ্য আগমনত সমাৱস্যাৰ তমকা দিক বিদিশ হেৰুৱাই তাই নিঃসহায় হৈ পৰে। কলিজাৰ এচুক খামুচি বহি ৰয়। প্ৰেমে পিছে তাইৰ সৰ্বোচ্চ প্ৰাপ্তি ল'লে জোনা সিঁচিবলৈ একোলা দুখোলাকৈ বাঢ়ি পূৰ্ণিমালৈ বুলি অপেক্ষাৰত হয়। সেয়ে তাই প্ৰতিপল আজিও আশাৰে বাট চাই ৰয়। হাঁহিব তাইৰ জীৱনতো এবাৰলৈ হ'লেও প্ৰেম প্ৰাপ্তিৰ ধৌবা ঘূৰিব। সপোনবোৰে দুপাশি মেলি যেতিয়া তেওঁকা কোবাই বিশাল আকাশ চুব, প্ৰেমৰ বৰষুণ জাকত তেতিয়া তাই আকৌ তিতিব। পিছে সেইবাৰ সকলে নহয়, আপোনজনৰ সৈতে তিতি তাইজনী তেনে জুৰুলি জুপুৰি হ'ব। ধন্যবাদ।